আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ মুবাৰক। ঈদ বুলি ক'লে সকলোৰে ঘৰত উখল মাখল পৰিৱেশ। ঠিক তেনেকৈ আমাৰ ঘৰতে নালাগা নহয়, অকণমান হ'লে লাগিছে। ৰাতিপুৱা এয়া দৈ চিৰা খালোঁ আৰু হাতত তামোল লৈ গৈছোঁ খুৰীআম্মাহঁতৰ ঘৰলৈ তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে। তাৰপিছতে ভণ্টিহঁতৰ লগত মিলি পিনে ভিডিঅ' এটা শ্বুট কৰিছোঁ আৰু এয়া ভিডিঅ'টো লগাই দিছোঁ আপোনালোকক। এফালে দুপৰীয়া গ'লোঁ খুৰীআম্মাহঁতৰ ঘৰত পোলাও খাবৰ কাৰণে। পোলাও খালোঁ ভণ্টিহঁতৰ লগত মিলি পিনে। তাৰপিছতে এয়া আমাৰ মছজিদটো দেখুৱাইছোঁ, ইয়াতে আমাৰ নামাজ পঢ়া হয়। আৰু তাৰপিছত এয়া ভণ্টি, মই, ককাইটি, দুজ এনেকৈ বৌহঁতৰ ঘৰলৈ বুলি ওলালোঁ। দেন বৌহঁতৰ ঘৰত অহাৰ ৰিজন নাছিল, তথাপিতো মানে হঠাতে প্লেন হ'ল আৰু গুচি গ'লোঁ। তাৰপিছত আমাক চাহ খাব দিলে, ইয়াত ধুনীয়াকৈ চাহ তাহ দিলে আৰু বহু দিনৰ মূৰত দেখুৱাইছোঁ। তাৰপিছতে পোলাও খালোঁ, পোলাও খাই মেলি আহি পিনে আমি খাৰ খোৱাত সোমালোঁ। খাৰ খোৱাত সোমাই মেলি ধুনীয়াকৈ ফটো কেইখনমান উঠিলোঁ আৰু ককাইটিহঁতে কফি খালে। আমাৰ দোষে নতুনকৈ গাড়ী লৈছে ৰ'ব, ৰাইজ তাৰ গাড়ীতে আহিছোঁ আজি। এইফালে তাৰ পৰা ৰিটাৰ্ণ হয়। এয়া মই ঈদৰ দিনাখনে গিফ্ট পাইছিলোঁ মামা আৰ্থৰ লিপষ্টিক এটা, মোৰ ফেভৰেট পাৰ্চনৰ পৰা পাইছিলোঁ। মাৰ লগত ফটো কেইখনমান উঠিলোঁ আৰু আজিলৈ বাই বাই, আকৌ লগ পাম।